গাইজ, মই জাহ্নৱীয়ে সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ, সেইটো হৈছে ওলকচুৰ লগত মাছ। গতিকে মইনো কেনেকৈ ওলকচুৱে মাছে বনাওঁ তাকে অলপ দেখাব চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, সম্পূৰ্ণকৈ চাব শেষলৈকে, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মই এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে মাছখিনি ভাজি ল'ম আৰু এতিয়া মই কাটি থোৱা ওলকচুখিনি কুকাৰত এটা হুইচেল মাৰি দিম। কুকাৰত দি দিছোঁ কাটি থোৱা ওলকচুখিনি। তাতে 1 গিলাচ পানী দি দিছোঁ আৰু অকণমান দিব। এতিয়া ইয়াতে এটা হুইচেল আহি দিব, অকণমান নিমখ দি দিছোঁ। নিমখ দি দিওঁ বইল কৰোঁতে। এতিয়া ওলকচুখিনি এটা বা দুটা হুইচেল দি দিম। গ্ৰাইণ্ডাৰতে আদা নহৰু জিৰা জালুকখিনি দি লৈছোঁ, গ্ৰাইণ্ড কৰি দিম।
কাঢ়ি থৈ দিছোঁ এটাত। তেজপাত, দালচেনি দি দিছোঁ। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। মোৰ মাছ ভজা প্ৰায় হৈ গৈছে। এতিয়া মই ওলকবিখিনি বহাম এতিয়া। হালধি, এতিয়া সিজাই লোৱা ওলকবিখিনি দি দিম ইয়াত। পানী দি দিম।
এয়া আমাৰ ৰেডি হৈ গ'ল ওলকচু আৰু মাছ। এইখিনিতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। বাই বাই।